কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত, আপোনালোক সমস্তলৈকে প্ৰণিপাত জনাই আমি আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ 84 নম্বৰ খণ্ডটিলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে দ্বিতীয় স্কন্ধ 4ৰ্থ অধ্যায় বিৰাটৰ বিভূতি পদভাগৰ। যোৱা খণ্ডটিত তুমি মই সনকাদি আৰু মহেশ্বৰ দেৱাসুৰ পিতৃ নাগ চাৰণ কিন্নৰ কৃষ্ণৰ মায়াৰে হবে শুয়া বিমোহিত কৃষ্ণৰ গুণ অন্ত নাপাৱে কহিত। অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাই পুত্ৰ নাৰদৰ আগত কৈছে, তুমি মই সনকাদি চাৰিসিদ্ধ দেৱতা অসুৰ পিতৃগণ নাগগণ চাৰণগণ কিন্নৰ মানে গন্ধৰ্বগণৰ লগতে মহাদেৱ শিৱয়ো কৃষ্ণৰ মায়াত বিমোহিত হৈ কৃষ্ণৰ গুণগানৰ মহিমা কৈ অন্ত নাপাওঁ। কৃষ্ণই নিজেও তেওঁৰ গুণৰ অন্ত ক'ত নাজানে। আজি তাৰ পিছত প্ৰজাপতি ব্ৰহ্মাই নাৰদৰ আগত আৰু কি কৈছিল তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰজাপতি ব্ৰহ্মাই নাৰদক কৈছিল, এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায় কিছু কৃষ্ণই অৱতাৰ শুনাম নিৰাই প্ৰকৃতিক কটাক্ষতে কৰে সচেতন যাৰ লীলা তনু জ্বলা হয় নাৰায়ণ। এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায় কিছু কৃষ্ণ অৱতাৰ শুনামনি ৰায় প্ৰকৃতিক কটাক্ষতে কৰে সচেতন যাৰ লীলা তনু জলাশয়ী নাৰায়ণ। সেইকাৰণে হে নাৰদ, মই মাত্ৰ সেই কৃষ্ণকে সদায় প্ৰণাম কৰি থাকোঁ আৰু সেই কৃষ্ণৰ অৱতাৰৰ কথা কিছু কওঁ, তুমি শুনা। সনাতন কৃষ্ণই মায়াস্বৰূপ প্ৰকৃতিলৈ কেৰাহীকৈ চালেই প্ৰকৃতি দেৱী সচেতন হয়। সেই সনাতন কৃষ্ণই জলাশয় অৰ্থাৎ জলত শয়ন কৰি থকা নাৰায়ণৰ শৰীৰ ধাৰণ কৰে। ৰাম তাক বুলি পৰম পুৰুষ মুনিবৰ আদ্য অৱতাৰ কৈলো বৈকুণ্ঠ নাথৰ
কালমায়া মন যে ইন্দ্ৰিয় চৰাচৰ মই তুমি প্ৰজাপতি সনকাদিহৰ তাংক বুলি পৰম পুৰুষ মুনিবৰ আদ্য অৱতাৰ কৈলো বৈকুণ্ঠ নাথৰ কাল মায়া মন যে ইন্দ্ৰিয় চৰাচৰ মই তুমি প্ৰজাপতি সনকাদিহৰ হে নাৰদ তেওঁকেই পৰম পুৰুষ বুলি জানিবা তেওঁৱেই বৈকুণ্ঠনাথৰ প্ৰথম অৱতাৰ কাল মায়া মনকে আদি কৰি ইন্দ্ৰিয়বোৰ চৰাচৰ মানে জীৱ নিৰ্জীৱ সকলোবোৰৰ লগতে মই তুমি আৰু প্ৰজাপতিবোৰ অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাৰ বাহিৰে আন প্ৰজাপতি মানে মনু দক্ষ ৰুচি আদি আন প্ৰজাপতিসকল সনক আদি ঋষিসকল হৰ অৰ্থাৎ শিৱ তেওঁৰে অৱতাৰ এৰাম দেৱাসুৰ গন্ধৰ্বচা ৰণৰেশ্বৰ যক্ষৰাই খষ পিতৃ সিদ্ধ বিদ্যাধৰ ভূত প্ৰেত পিশাচাদি মুখ্যয়ে সম্বাৰ সমস্তে জানিবা কৃষ্ণৰে অৱতাৰ দেৱাসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ যক্ষ ৰাক্ষস পিতৃ সিদ্ধ বিদ্যাধৰ ভূত প্ৰেত পিশাচাদি মুখ্য এশম্বাৰ সমস্তে জানিবা কৃষ্ণৰেখে অৱতাৰ অৰ্থাৎ দেৱতা অসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ অৰ্থাৎ ৰজাবোৰ যক্ষ ৰাক্ষস পিতৃগণ সিদ্ধগণ বিদ্যাধৰসকল ভূত প্ৰেত পিশাচাদি সকলোবোৰ কৃষ্ণৰে অৱতাৰ বুলি জানিবা কিন্তু ইয়াত বুজা তুমি কৰিয়া বিচাৰ বিভূতি শকতি কাৰ্য কতুয় অৱতাৰ আবে শুনা শুদ্ধ সত্য অৱতাৰ শ্ৰৱণতে মহাসুখে মুকুতি পায় কিন্তু আত বুজা তুমি কৰিয়া বিচাৰ বিভূতি শকতি কাৰ্য কটু অৱতাৰ আবে শুনা শুদ্ধ সত্য অৱতাৰ চয় শ্ৰৱণতে মহাসুখে মুকুতি পাৱয় গতিকে তুমি তোমাৰ বিচাৰ বুদ্ধিৰে চিন্তা কৰি চোৱাচোন তেওঁৰ বিভূতি আৰু শক্তিৰ দ্বাৰা কিমান অৱতাৰ ধৰিব পাৰে এতিয়া তোমাক শুদ্ধ সত্য অৱতাৰ কিছুমানৰ কথা কওঁ শুনাচোন যিবিলাক শ্ৰৱণ কৰিলে মহাসুখে মুক্তি লাভ কৰিব পাৰে এই ৰাম অনাদি জনমে জীৱে কুকথা শুনয় তাৰ মলে কৰ্ণ পথে বান্ধিয়া আশয় অৱতাৰ চৰিত্ৰে তাহা কবি নাথয়
মিলে মহোদয় কৃষ্ণ পদের হয়। অনাদি জনমে জীৱে কুকথা শুনয়, তাৰ মলে কৰ্ণ পথে বান্ধিয়া আছয়। অৱতাৰ চৰিত্ৰে তাহাক বিনাশয়, মিলে মহোদয় কৃষ্ণ পদে ৰতি হয়। অনাদি জনমে অৰ্থাৎ সীমাহীন অলেখ জন্ম লাভ কৰি জীৱই কুকথা শুনিব লাগে, আৰু সেই মইলা সদৃশ কুকথাবিলাকে কাণৰ ফুটা বন্ধ কৰি ৰাখে। অৰ্থাৎ কাণেৰে কুকথাবিলাক শুনি শুনি যিমান ৰস পায় সুকথা শুনিবলৈ ইচ্ছা নকৰা হয়। সুকথা শুনিবলৈ ইচ্ছা নকৰাৰ জীৱৰ পাপ হয়। পৰিণতিত জীৱই নানা দুখ কষ্ট ভোগ কৰি থাকিব লগা হয়। কৃষ্ণ অৱতাৰৰ চৰিত্ৰবিলাক শ্ৰৱণ কৰিলে সেই পাপ দুখ কষ্টবোৰ বিনাশ হয় আৰু মনৰ ভাৱ উচ্চ হৈ কৃষ্ণৰ পদত ৰতি হয়। এৰা শুনা কিছু কহো মুখ্য অৱতাৰ, জগতৰ লোকে শুনি তৰুক সংসাৰ। এহি বুলি প্ৰেমে বিধি কহিবা কলৈল, 5:6 অধ্যায়ৰ কথা গৈল। শুনা কিছু কহো মুখ্য অৱতাৰ, জগতৰ লোকে শুনি তৰুক সংসাৰ। এহি বুলি প্ৰেমে বিধি কহিবাক লৈল, 5:6 অধ্যায়ৰ কথা গৈল। ব্ৰহ্মাই পুত্ৰ নাৰদক কৈছিল, হে নাৰদ, আৰু কিছু মুখ্য অৱতাৰৰ কথা কওঁ শুনা, যিবিলাক শুনিলে জগতৰ লোকসকলে সংসাৰ তৰিব পাৰে। অৰ্থাৎ সংসাৰৰ পাপ দুখ কষ্টৰ পৰা উদ্ধাৰ পাব পাৰে। ৰাম নমো নমো কৃষ্ণ প্ৰভু কৰুণা সাগৰ, মোক নিজ দাস বুলি ধৰা দামোদৰ, মোৰ সম মহাপাপী সংসাৰতে নাই, তুমি সম পাপ হৰ কহিতো নপাই। নমো নমো কৃষ্ণ প্ৰভু কৰুণা সাগৰ, মোক নিজ দাস বুলি ধৰা দামোদৰ, মোৰ সম মহাপাপী সংসাৰতে নাই, তুমি হব পাপহৰ কহিতো নাপায়। এইখিনিতে মহাপুৰুষ শংকৰ গুৰুজনাই মূল সংস্কৃতৰ পৰা এই অধ্যায়টি বাক্যানুবাদ কৰি প্ৰভু কৃষ্ণক প্ৰণাম জনাই কৈছে, হে কৰুণাৰ সাগৰ প্ৰভু কৃষ্ণদেৱ, তোমাক নমস্কাৰ। হে দামোদৰ, মোক তোমাৰ নিজৰ দাস বুলি ধৰি লোৱা। মোৰ সমান পাপী এই সংসাৰত আৰু নাই, আৰু তোমাৰ সমান পাপহৰ অৰ্থাৎ পাপ হৰণ কৰোতা এই জগতত ক'তো পোৱা নাযায়। ৰাম এতেকে শৰণ লৈলো তজু চৰণত, পতিত পাৱন তুমি শুনো জগতত,
যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম সামাজিক লোকে ডাকি বোলা ৰাম ৰাম এতেকে শৰণ লৈলো তজু চৰণত পতিত পাৱন তুমি শুনো জগতত যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম সামাজিক লোকে ডাকি বোলা ৰাম ৰাম অৰ্থাৎ হে দামোদৰ তোমাৰ চৰণত শৰণ গলো জগতত তুমিয়েই পাপীৰ পাপ হৰণ কৰোতা বুলি শুনিছোঁ তুমি পূৰ্ণ কাম তুমি যি লাগে তাকে কৰিব পাৰা গতিকে সেয়ে সমাজৰ লোকসকলে তোমাৰ ৰাম নাম ডাকি থাকে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আজিৰ প্ৰথম পদযুগত পাইছিলোঁ এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায় কিছু কৃষ্ণ অৱতাৰ শুনা মুনিৰাই প্ৰকৃতিক কটাক্ষতে কৰে সচেতন যাৰ লীলা তনু জলাশয় নাৰায়ণ অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাই পুত্ৰ নাৰদক কৈছিল মই সদায় মাত্ৰ কৃষ্ণকে প্ৰণাম কৰি থাকোঁ যিজনে মায়াস্বৰূপ প্ৰকৃতি দেৱীক কেৰাহীকৈ চালেই প্ৰকৃতি দেৱী সাৱধান হৈ যায় আৰু যাৰ লীলা অৱতাৰসমূহৰ এটা শৰীৰ জলাশয় নাৰায়ণ এতিয়া এই জলাশয় নাৰায়ণ অৰ্থাৎ জলত শয়ন কৰি থকা নাৰায়ণজন কোন আৰু কি ধৰণে প্ৰভু কৃষ্ণই জলাশয় নাৰায়ণৰ ৰূপ ধাৰণ কৰিছিল ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ব্ৰহ্মখণ্ডত বৰ্ণনা কৰা মতে প্ৰলয় কালত বিশ্বত কোটি সূৰ্যৰ সমান এটি পোহৰ দেখা গৈছিল সেই মহাজ্যোতি গোলোকধাম নিবাসী হৰিৰ অৰ্থাৎ পৰমেশ্বৰ কৃষ্ণৰ শৰীৰৰ পৰা বিস্তাৰিত হৈছিল সেই জ্যোতিৰ ভিতৰত পৰমেশ্বৰ অৰ্থাৎ প্ৰভু কৃষ্ণই ঘনশ্যাম ৰূপ ধাৰণ কৰিছিল শ্যাম ৰূপ ধাৰণ কৰি চাৰিওপিনে চোৱাত একমাত্ৰ শূন্যহে দেখা পাইছিল তেওঁৰ ইচ্ছাতেই সৃষ্টি হোৱা বিশ্বব্ৰহ্মাণ্ডখনো তেওঁতেই বিলীন হোৱাত তেওঁ পুনৰ সৃষ্টিৰ বাবে ইচ্ছা কৰিছিল সেই সময়ত তেওঁৰ সোঁফালৰ পৰা সত ৰজ তম তিনি গুণৰ জন্ম হ'ল তিনি গুণৰ পৰা জন্ম হ'ল মহত্বৰ পৰা জন্ম পালে অহংকাৰ তাৰ পাছত অহংকাৰৰ পৰা জন্ম পালে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ তাৰ পাছত পৰমেশ্বৰ কৃষ্ণৰ সোঁফালৰ পৰা জন্ম পালে মনোহৰ ৰূপ পীত বস্ত্ৰধাৰী বনমালা বিভূষিত নাৰায়ণ সেই কৃষ্ণৰ বাওঁফালৰ পৰা জন্ম পালে দেৱাদিদেৱ মহেশ্বৰে কৃষ্ণৰ বক্ষৰ পৰা জন্ম পালে ধৰ্মই কৃষ্ণৰ মুখৰ পৰা জন্ম পালে সৰস্বতী দেৱী কৃষ্ণৰ ইচ্ছাত জন্ম পালে লক্ষ্মী দেৱীয়ে তাৰপিছত পৰমেশ্বৰ কৃষ্ণৰ পৰমাত্মাৰ বুদ্ধিৰ পৰা এগৰাকী দেৱীৰ জন্ম হয় সেইগৰাকী দেৱী হ'ল ৰঙা দিব্য বস্ত্ৰ পৰিহিতা নানা ৰত্ন বিভূষিতা মহাদেৱী দুৰ্গতি নাশিনী দেৱী দুৰ্গা ইয়াৰ পিছত কৃষ্ণৰ জিভাৰ আগৰ পৰা এজনী মনোহৰ দেৱীৰ জন্ম হয় তেওঁৰ নাম সাবিত্ৰী তাৰপিছত কৃষ্ণৰ মনৰ পৰা এজন সোণবৰণীয়া দিব্য পুৰুষৰ জন্ম হ'ল তেওঁৱেই হ'ল কামনাৰ পঞ্চবানৰ দ্বাৰা সকলোৰে মন মুগ্ধ কৰা কামদেৱ সেই কামদেৱৰ বাওঁফালৰ পৰা এগৰাকী অপৰূপা সুন্দৰীৰ জন্ম হয় তেওঁৰ নাম
ৰতি দেৱী। কামনাৰ কামবানত জৰ্জৰিত হৈ স্বয়ং কৃষ্ণৰ ৰেতস্খলন হ'ল। লাজতে সেই ৰেতহ প্ৰভু কৃষ্ণই মহাসাগৰৰ পানীত নিক্ষেপ কৰিলে। সেই বীৰ্যই অৰ্থাৎ ৰেতহে সহস্ৰ বছৰৰ পাছত পানীৰ মাজত এটি প্ৰকাণ্ড ডিম্ব ৰূপ ধাৰণ কৰিছিল। কালক্ৰমত সেই ডিম্বৰ পৰা মহৎ বিৰাট ৰূপ ধাৰণ কৰা এজন দেৱতাৰ জন্ম হয়। সেইজনাৰ প্ৰতিডাল নোমৰ বিন্দাত একোখন প্ৰকাণ্ড ব্ৰহ্মাণ্ড বিৰাজমান। এই বিশ্বত তেওঁৰ সমান বৃহৎ কোনো নাই। তেওঁৰ নামেই মহাবিষ্ণু। তেওঁ সকলো ব্ৰহ্মাণ্ড ধাৰণ কৰি থাকে। তেওঁ পৰমেশ্বৰ কৃষ্ণৰ মাত্ৰ এটি অংশহে। তেওঁ মহাসাগৰত ভাহি থাকিল। অতি ক্ষুদ্ৰ পুখুৰীত পদুমপাত ভাহি থকাৰ দৰে সেই মহাবিষ্ণুক মহাসাগৰত ভাহি থকা দেখা গৈছিল। তেওঁ পৰমেশ্বৰ কৃষ্ণৰ ষোড়শ অৰ্থাৎ 16 কলাৰ এক কলা মাত্ৰ। মহাসাগৰৰ জলত ভাহি থকা সেই মহাবিষ্ণুৱেই হ'ল জলাশয়ী নাৰায়ণ। তেওঁৰ নাভি কমলৰ পৰাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জন্ম হয়। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাদ বান্ধৱ আই ভাতৃ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাসক সমস্তকে প্ৰভু ভগৱন্ত কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম।